আসলতে এইটো আমাৰ নেশ্যনেল দলৰ অৰ্থাৎ বিজেপি দলৰ নেশ্যনেল কমিটিৰ নিৰ্দেশ, ৰাষ্ট্ৰীয় কমিটিৰ নিৰ্দেশ। আজি সদৌ ভাৰতবৰ্ষত আজি এই ধৰ্ণা, বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী চলিছে। সেয়া আমাৰ ওদালগুৰি জিলাতো আজি আমি এয়া ধৰ্ণাৰ কাৰ্যসূচী লৈছোঁ ৰাজ্য কমিটিৰ নিৰ্দেশ হিচাপে। আৰু ইয়াতে কংগ্ৰেছ ৰাহুল গান্ধীয়ে যেতিয়া ৰাফেল বিমানৰ সন্দৰ্ভত মিথ্যাচাৰ অৱলম্বন কৰিছিল বা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চোৰ বুলি কৈছিল, চকীদাৰ চোৰ হে, তেনেকুৱা তেওঁ এবাৰ দুবাৰ নহয় বহুতো পাব্লিক মিটিঙত অপেনলি তেওঁ সেইটো ভাষ্য কৰিছিল। আৰু এতিয়া দেখা পালোঁ আমাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ ৰায় হিচাপে এইটো খাৰিজ হৈ গ'ল। আৰু তেওঁ অৱমাননা কৰাৰ বাবে তেওঁ ক্ষমা খুজিব লাগে, অপমান কৰাৰ বাবে ক্ষমা খুজিব লাগে। আজি দেখিছোঁ তেওঁ ইতিমধ্যে স্বীকাৰ কৰিছে, তেওঁ যিটোখিনি কথা কৈছে স্বীকাৰ কৰিছে। তেনেস্থলত ক্ষমা খোজাৰ সন্দৰ্ভত আপুনি কি ক'ব? আচলতে ঠিক তেনেকুৱা ক্ষমা খোজা নাই, তেওঁ ভুল হৈছিল সেইটো কৈছে মাত্ৰ। ঠিক সেইটো ভুল হৈছিল বুলি ক'লে ক্ষমা খোজা নহয়। আচলতে অপেনলি পাব্লিকৰ ওচৰত তেওঁ তেনেকুৱা প্ৰেছ বিজ্ঞপ্তি দি তেনেকুৱা ক্ষমা খোজা নাই। এইটো কংগ্ৰেছ দলৰে দল হিচাপেই ক্ষমা খুজিব লাগে আচলতে, কাৰণ কংগ্ৰেছৰ সভাপতি আছিল তেওঁ কোৱা মানে দলে কোৱা। সেইকাৰণে আজি এই ধৰ্ণা কাৰ্যসূচী লোৱা হৈছে। আজি গোটেই ভাৰততে এনে কাৰ্যসূচী আৰম্ভ হৈছে? হয়, গোটেই ভাৰততে কাৰ্যসূচী আৰম্ভ হৈছে আৰু অসমতো গোটেই জিলাত আৰম্ভ হৈছে। ইয়াৰ মাজতে আপুনি যিটো ৰাফেল সন্দৰ্ভত যিটো মিথ্যাচাৰ যিটো অৱলম্বন কৰিলে ৰাহুল গান্ধীয়ে, তেনে ক্ষেত্ৰত আপুনি বিজেপিৰ এজন ডিষ্ট্ৰিক্ট সভাপতি হিচাপে ৰাইজক আপুনি কি বুলি এতিয়া? নাই, এইটো মিথ্যা, ভুল তেওঁ কৰোঁ বুলি কৰিছে, আচলতে ভুল হোৱা নাই। তেওঁ কৈছে নিজে ভুল হৈছে বুলি, ভুলতে হৈছে বুলি কৈছে, কিন্তু ভুল কৰিম বুলি কৰা নাই। তেওঁ ভুল এবাৰহে কয়, তেওঁ বাৰে বাৰে কৈছিল, বহুতো পাব্লিক মিটিঙত কৈছিল। সেইকাৰণে তেওঁ আচলতে এইটো ভুল কৰিম বুলি কৰা নাই, তেওঁ কম বুলি কৈছে। এইটো মানে ভুল হোৱা নাই, তেওঁ মানে কৰোঁ বুলি কৰিছে। ঠিক আছে বাৰু, ধন্যবাদ। বন্দে মাতৰম, বন্দে